ফ'কাছৰ উদ্যোগত নেত্ৰী প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় স্বাস্থ্য আৰু সুস্থতা শীৰ্ষক এক সন্মিলন। Even in the state part, if you go from the state part, the government also has a greater load. When I was seeing this topic, health and wellness conclave, I just first remember the government has really done, recently they have really done a great deal of work, because more than 1,54,000 health and wellness center has been set up all over India, where they have touched বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা to the ground level. আলোচনা চক্ৰখনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ডাক্তৰ উবেদুল ইছলামকে ধৰি ডাক্তৰ ছবিনা ইয়াছাৰে, ডাক্তৰ ইন্দ্ৰাণী দত্ত, ডাক্তৰ গীতাৰ্থ ৰায় মেধি, ডাক্তৰ ছবিউদ্দিন আহমেদ ইত্যাদিকে ধৰি কেইবাজনো বিশিষ্ট চিকিৎসকে জীৱনশৈলী, খাদ্যাভ্যাস নিয়ন্ত্ৰণ, নিয়মিত স্বাস্থ্য পৰীক্ষা, মানসিক সন্তুলন ইত্যাদিৰ মাজেৰে কেনেদৰে এটা সুস্থ জীৱন অতিবাহিত কৰিব পাৰি এই বিষয়ত বহুমূলীয়া বক্তব্য আগবঢ়ায়। আমি কমপ্লিট হেলদি হ'ব লাগিব। তো নেক্সট কথাটো হৈছে প্ৰিভেণ্টিভ হেল্থ কেয়াৰ। হোৱাট ইজ প্ৰিভেণ্টিভ হেল্থ কেয়াৰ? প্ৰিভেণ্টিভ হেল্থ কেয়াৰ মানে হৈছে যে আমি কেনেকৈ নিজক মানে ৰোগমুক্ত কৰি ৰাখিব পাৰোঁ। কিন্তু যদি আমাৰ অলৰেডি এনেকুৱা এটা কণ্ডিশ্যন আছে যে হাইপাৰ টেনশ্যন কাৰোবাৰ আছে, কাৰোবাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ আছে, কাৰোবাৰ চুগাৰৰ প্ৰব্লেম আছে বা ডায়েবেটিছৰ প্ৰব্লেম আছে, তো তেতিয়া আমি প্ৰিভেণ্টিভ মানে কিয়ৰ হ'ব নোৱাৰিলেও এটলিষ্ট সি ফাৰ্ডাৰ যাতে আৰু বেছি বেয়ালৈ নাযায়, তাক আমি কেনেকৈ মানে কণ্ট্ৰল কৰিব পাৰিম। anyfocus.com-ৰ উদ্যোগত অনুষ্ঠিত স্বাস্থ্য আৰু সুস্থতা সন্মিলনখনত জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়া আৰু ৰূপম বৰুৱায়ো সাংবাদিক সংগীতা শইকীয়াৰ বৰ্তমানলৈ কৰি অহা কৰ্মৰাজি আৰু তেওঁৰ কষ্ট সহিষ্ণুতাক ভূয়সী প্ৰশংসা আগবঢ়ায়। কি কৰে, আমি সকলোৱে কলম লৈ লৈ নিউজ লিখিবলৈ বহি থাকোঁ আৰু তাই মোবাইলটো লৈ লৈ এনেকৈ থাকে। আমি ভাবিছোঁ তুমি তেতিয়া তাইক কওঁ যে কি কৰে, তাৰপিছত নহয় আমি এইখিনি নিউজ কৰিম এনেকুৱা ধৰণৰ। তেতিয়া সেই কনচেপ্টটো অহাই নাছিল আচলতে। আৰু এই ক্ষেত্ৰত এই যে আমাৰ স্বাস্থ্য সচেতনতাৰ অভাৱ থাকে, তাৰ বাবে হয়তো পৰোক্ষভাৱে ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱা আগবঢ়োৱা লোকসকলেই কিছু পৰিমাণে লাভান্বিত হোৱা দেখা যায়। অৰ্থাৎ মই এইটো কৈছোঁ যে এই যে গেপটো আছে, এই যে ইনফৰমেশ্যন গেপ এটা হৈ থাকে, তাৰ বাবে আমাৰ বিভিন্ন ধৰণৰ ৰোগে আমাক সততে আক্ৰমণ কৰে আৰু সেইবাবে আমি চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হয়। মই যদি আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথা দুই এটা ক'বলৈ যাওঁ এই ক্ষেত্ৰতে, তেতিয়া আমি দেখিম যে আমাৰ ভাৰতীয় জ্ঞান আলোচনা চক্ৰখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব আৰু ভাষা প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ অৰূপ কুমাৰ নাথেও বক্তব্য আগবঢ়ায়। তেওঁলোকে ধ্যানমগ্ন হৈছিলে। তেওঁলোকে এই যে ইক'লজিৰ লগত এটা বেলেঞ্চ ৰাখি পেলাই এটা জীৱনশৈলী তেওঁলোকে আগবঢ়াই নিছিল। তাৰ অৰ্থ হয়তো এইটো যে আমি যদি আমাৰ প্ৰকৃতিৰ লগত এক ধৰণৰ বেলেঞ্চ আমি সামঞ্জস্য ৰাখি যদি আমি আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে চাগে আমাৰ গোটেই কথাবিলাক এক ধৰণৰ ছাষ্টেইনেবল হৈ উঠে। কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, হৃদৰোগ আমি কেনেকৈ প্ৰতিৰোধ কৰিব লাগে আৰু কি কি চিম্পটমছ হ'ব পাৰে আৰু কি কি চিম্পটমছ হ'লে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। কেঞ্চাৰ গমেই পায়, নামটোৱে মানুহক ভয় খুৱাই দিয়ে। কৰ্কট ৰোগ বুলি ক'লে মানুহে ভয় খাই যায়। তাৰে কিছুমান চিম্পটমছ থাকে, ছাৰে জনালে। কেতিয়াবা খাদ্যনলীত মানে আমি কিবা খাদ্য খালে বুকুত লাগি ধৰা যেন লাগে, বহু দিনৰ পৰা কাহ হৈ আছে, মুখৰ ভিতৰত কিবা ঘাঁ জাতীয় বস্তু হৈছে যিটোৰ পৰা মানে ব্লিডিঙো হয়, তেজো ওলায়। চ' এনেকুৱা কিছুমান চিম্পটমছ আছে যিবোৰ চিম্পটমছ আমি দেখিলে, গম পালে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। আজি বহুত আমি আমাৰ লাইফষ্টাইলটো মেইনটেইন কৰি চলিছোঁ কাৰণে বহু বস্তু আমাৰ আজি এলিমিনেশ্যনৰ ফালে, যেনেকৈ টিবি এটা এলিমিনেশ্যনৰ ফালে, সম্পূৰ্ণ এলিমিনেট হোৱা নাই কিন্তু এলিমিনেশ্যনৰ ফালে। আজি জ্বৰ বেছিদিন থাকিলে আমি মেলেৰিয়া বুলি ভাবি টেষ্ট কৰাব যাওঁ, ভাবোঁ এইটো টাইফয়েড বুলি ভাবি টেষ্ট কৰাব যাওঁ। কিয়? কাৰণ আমাৰ মাজত এটা সজাগতা আহিছে, সেইটো কাৰণে এইবোৰ বেমাৰ আজি এলিমিনেশ্যনৰ ফালে।
বেছি সময় নলওঁ, ছাৰে ইতিমধ্যে গোটেইখিনি বস্তু জনালে। চ' আৰম্ভ হৈছে, ক্ৰিয়েটিনাইনটো বাঢ়িছে, দেন ইউ হেভ টু চেঞ্জ দ্য মেডিকেশ্যন। যিটো দৰৱ খাই আছিলে আজি আপোনাৰ কাৰণে হানিকাৰক হৈছে, বাট কিডনি ইজ নট ৱৰ্কিং নাও, your liver is going down function, আমি দৰৱটো সলাব লাগিব। চ' দিছ টাইপ অফ অলপ এক্সপাৰ্টাইজ, এইটোৰ কাৰণে আকৌ মই সেই কিডনি স্পেচিয়েলিষ্ট এটা আমি কওঁ এণ্ড্ৰকাইনলজিষ্ট ন, আপোনালোকে সাধাৰণতে ডায়েবেটিছৰ ডাক্তৰ, এইটো থাইৰয়ডৰ ডাক্তৰ, বাট দিছ ইজ নট এ ছাবজেক্ট। ছাবজেক্ট ইজ উই কল ইট গ্ৰন্থিৰ বেমাৰখিনি যোনে ষ্টাডি কৰিছে, গ্ৰন্থি আমাৰ গ্লেণ্ড, থাইৰয়ড গ্লেণ্ড, পেনক্ৰিয়াছ, এড্ৰিনেল গ্লেণ্ড, এইখিনিক আমি কৈছোঁ গ্ৰন্থি, আৰু ইংৰাজীত এণ্ডোক্ৰাইন গ্লেণ্ডছ বুলি কয়। আৰু সেইটো যোনে ষ্টাডি কৰে হি ইজ আ এণ্ডোক্ৰাইনলজিষ্ট। সি অকল ডায়েবেটিছৰ ডাক্তৰ নহয়, যিমান গ্ৰন্থিৰ বেমাৰ হি ইজ দ্য sole person to deal। আৰু তাৰ মাজত মোৰ নিচিনা মেডিচিন MD2 আছে। মোৰ এনেকুৱা নহয় যে মই একো নাজানো, আই নো এভৰিথিং, বাট থিং ইজ ডেট আমাৰ মেডিকেল চায়েন্সটো কেনেকৈ যে এভাৰ গ্ৰয়িং ছাবজেক্টটো বাঢ়ি বাঢ়ি গৈ আছে ন। চ' মই মেডিচিন হিচাপে মই চব সামৰি ল'ম, কিন্তু এটা মানুহ যদি এণ্ড ষ্টেজ ৰিনেল ফেইলাৰ হ'ল, ডায়েলাইচিছ ইজ অনলি দ্য ৱে আউট ফৰ হিজ লাইভলিহুড, ই জীয়াই থাকিবৰ কাৰণে ডায়েলাইচিছটোৱে তাৰ ৰাস্তা। Then what happened? Then I can dedicatedly, এই মানুহটোক মই এজন ডেডিকেটেড নেফ্ৰলজিষ্টক গতাই দিছোঁ যে লাইফষ্টাইল ডিজিজ বুলি ক'লে আমি কি বুজি পাওঁ। মানুহৰ সচৰাচৰ খুব আইডিয়াছবোৰ নাথাকে যে যিবোৰ আমি বেমাৰবোৰ আমি ভোগোঁ, যে এইখিনি বেমাৰ আমাৰ নিজৰ জীৱনৰ কি ধৰণে আমি জীয়াই থাকোঁ, কি খাদ্য আমি খাই আছোঁ, সেইবোৰৰ ওপৰত ইমান নিৰ্ভৰ কৰে। বিশেষকৈ লাইফষ্টাইল ডিজিজ বুলি ক'লে আচলতে নন কমিউনিকেবল ডিজিজখিনিয়ে বুজায়, যিখিনি আমি প্ৰেছাৰ, ডায়েবেটিছ, অবেচিটি, আমি শকত যিটো আমি কওঁ, তাৰপিছত হাইপাৰটেনশ্যন, ডায়েবেটিছৰ পৰা আকৌ যিখিনি কিডনি ডিজিজ, হাৰ্ট ডিজিজ, এই গোটেইখিনি বস্তু লাইফষ্টাইল ডিজিজৰ ওপৰতে পৰে। কেঞ্চাৰো আহিছে আৰু মেণ্টেল হেল্থ, এই গোটেইকেইটা মিলি পেলাই আমি লাইফষ্টাইল ডিজিজ বুলি কওঁ। আৰু এই বেমাৰখিনিৰ ইনফেক্ট এট প্ৰেজেণ্ট যিটো প্ৰিভেলেঞ্চ বহুতখিনি বাঢ়িছে আগৰ তুলনাত। আমি যদি ভাৰতবৰ্ষৰ ষ্টেটিষ্টিক্সটো চাওঁ, আমি 2070 চনত মাত্ৰ 2% আছিলে, কিন্তু আজিৰ ডেটত 2022 চনত সমীক্ষাই দেখুৱাইছে যে প্ৰিভেলেঞ্চ অলমষ্ট 20% বাঢ়িছে। প্ৰেছাৰ, ডায়েবেটিছ, ষ্ট্ৰোক, আৰু ইনফেক্ট যিবিলাক আমাৰ মেট্ৰপলিটান চিটি, গুৱাহাটীৰ নিচিনা ঠাই, এইবিলাক ইনচিডেঞ্চ ইনফেক্ট অলমষ্ট 35 to 40%, আৰু 35 to 40% ইজ ডাঙৰ এটা ডিজিজ বাৰ্ডেন। আৰু এইটোৰ ওপৰত তাতকৈ ডাঙৰ কথা হ'ল যে চিকিৎসা, যিটো আমাৰ চিকিৎসা যিটো আমাৰ ইয়াত স্পেণ্ড হয়, পইচা আমাৰ খৰচ হয়, সেইটো বহুত ডাঙৰ হয়। পৰিয়ালৰ কাৰণে নহয়, এখন সমাজৰ কাৰণে হওক, এখন দেশৰ কাৰণে হওক। চ' এইখন কাৰণ আমাৰ চব ট্ৰিটমেণ্ট, আজি যদি হাৰ্ট এটাক হ'ল তাৰ কাৰণে আপোনাৰ বাইপাছ চাৰ্জাৰী লাগিলে, আপোনাৰ এনজিঅ'প্লাষ্টি লাগিলে, কিডনি ফেইলাৰ, ডায়েলাইচিছ লাগিব। চ' এইবোৰ বহুত খৰচবহুল চিকিৎসা পদ্ধতি। চ' এইখিনি আমি ৰখাব পাৰিলে, আমি যদি ডায়েবেটিছ, আমি হাইপাৰটেনশ্যন, আমি অবেচিটি, এইবোৰ আমি যদি এটা গুৰি লেভেলত আমি কণ্ট্ৰল কৰিব পাৰোঁ, আমি যদি সজাগতা আনিব পাৰোঁ সমাজত, আমি হেল্থ কনচিয়াছ হওঁ, তেতিয়া আমি এই গোটেইবোৰ বস্তু আমি প্ৰিভেণ্ট কৰিব পাৰিম, আৰু তেতিয়া এই ব্যয়বহুল চিকিৎসা পদ্ধতিৰ পৰা আমি আঁতৰি থাকিব পাৰিম। চ' মেইন থিমটোৱে আছিলে আজি যে হোৱাট আৰ দ্য চেলেঞ্জেছ অফ লাইফষ্টাইল ডিজিজ ইন ইণ্ডিয়া। চ' আমি এইটোৰ ওপৰতে আমি আজি অলপমান মোৰ ফালৰ পৰা মই বক্তৃতা দিলোঁ। মই ভাবোঁ যিখিনি অডিয়েঞ্চ আছিলে তেওঁলোকে মোৰ কথাখিনিৰ পৰা অলপ হ'লেও উপকৃত হ'ব, আৰু এইবোৰ বেমাৰৰ ওপৰত তেওঁলোক অলপ সজাগতা আহিব, আৰু এইখিনি কৈ মোৰ আজি বক্তৃতা